নমস্কাৰ। আজি মই কলপাতত দিয়া কলপিঠা বনাইছিলোঁ। এই পিঠাগুড়িখিনি মই মিক্সিত গুড়ি কৰি লৈছিলোঁ। মোৰ পিঠাগুড়িখিনি কেঁচা আছিলে, আপোনালোকে পিঠাগুড়িখিনি অকণমান গৰম কৰি ল'ব পাৰে। এই পিঠাগুড়িখিনি কেইটামান কল আৰু জোখমতে চেনি আৰু এচিকুট নিমখ দি মঠি লৈছোঁ ভালদৰে। ইয়াত পানী নিদিব, কলখিনিৰে সানি ল'ব পিঠাগুড়িখিনি। প্ৰায় আধা ঘণ্টামান পিছত এয়া পিঠাগুড়িখিনি এখন কলপাতত এনেদৰে লৈ কলপাতখন দুভাঁজ কৰি দিব, দি হাতেৰে পিঠাগুড়িখিনি বহলাই দিব, দি এনেদৰে টাৱাত ঢাকনি লগাই 5 মিনিটৰ বাবে ল' ফ্লেমত ৰাখি দিব। খুবেই সহজ বনাবলৈ আৰু খুবেই হেল্ডি হয়। আপোনালোকে ট্ৰাই কৰি চাবচোন। বহুতেই জানে হয়তো বনাবলৈ আৰু বহুতেই নাজানে। মই নজনাসকলৰ বাবেহে ভিডিঅ'টো কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি